নমস্কাৰ জনালোঁ সকলোকে আৰু মই হলো মঞ্জু আৰু মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ আৰু আজি মই কৈছিলোঁ যে ডাঙৰ খানাটো খাম তো আজি খাম আৰু এতিয়া আমি দলনিফালে ফুৰিব গৈছিলোঁ তো তাৰ পৰা এগালমান বগৰী আনিছোঁ চাব পাৰে এয়া বগৰী কাইলৈ কুটি খাম আৰু এতিয়া মাইনা গৈছে আমাৰ পেহীহঁতক আনিব তাৰ পৰা আমি শেৱালি ঘৰতে খানা খাম আৰু মায়ে এতিয়া যা যোগাৰ চলাইছে কৈছোঁ মায়ে এয়া যোগাৰ কৰিছে মায়ে সদায় মোক কৈ থাকে মোক ভালকৈ নলিয়া আজি ধুনীয়াকৈ উলিয়াই লৈছোঁ আহোঁ জম্মু আহি গ'ল মাইনা লৈ আহিলে তো খানা হৈ আছে মই আপোনালোকক খানা দেখুৱাইছোঁ আৰু এয়া খানা হৈ আছে মাছ ভাজি আছে এইপিনে জুম মাইনা বৰমা ভিন্দো তাৰপৰা ইয়াত দুটা এয়া মাছ ইয়াত ভাজা হ'ব তাৰপৰা মাংস ভাজা বনোৱা হ'ব তাৰপিছত ভাত আৰু এইটোত গান বজাম তাৰপৰা ইয়াত নাচিম আমি এতিয়া কচু আহিবালে কিবা এটা কৈ দে হাই আৰু এতিয়া নাচিম হয়তো হৈ তাত বাজি আছে আৰু এতিয়া আমি নাচিম মনহিয়াটো বাজি গ'ল আমি পাগলা মাগিয়ে নাচি हाँ এটা কথা হ'ল কচু হৈ পিনে পাচাপ কৰিব গৈছে তাৰপৰা কচু আহিব এতিয়া কচু আহোঁতে মই এটা ভাবিছোঁ এটা প্ৰেংক কৰিম তো সি তাত পেচাব কৰিব গৈছে তো সি আহোঁতে মই এটা প্ৰেংক কৰিম এনেকুৱাকৈ ধামকৈ ভৌ খাই দিম সি একদম পৰিব তাৰ ৰিয়েকশ্যনটো চাম কেনেকুৱা লাগিব ভয় খাই গ'ল কেনেকুৱা লাগিছে ভয় খাই মানুহ কেনেকুৱা কৰে নেকি ভয় লাগি গৈছে না মোকো ডক্টৰকাই কৈছে কৈছে আমাৰ মাছ হৈ গ'ল আৰু এতিয়া মাংস বহাব ইয়াত মাংস বনি আছে কিহত লগাইছে মাছৰ জোলকণ দিয় খা গৰম হৈ আছে দেখা নাই
চবে খাই থাকি মোৰ কাম তুমি দিয়া মই বাৰীয়াৰ পৰা ভৰাই দিছো এনেকে দি বাতি ইমান নাই নহয় বৰ ধুনীয়া হৈছে দালি খানা কয় কাক আৰু এনেকেই খাব লাগে অঁ গানটো দেচোন তোৰ বাতিটো দে তই গিলাচ ধুনীয়া